নমস্কাৰ মই সন্তোষ ফুকন এদিনকৈ পাৰ হ'ল সময় পাৰ হ'ল দিন পাৰ হ'ল ৰাতি আৰু বাগজানৰ তৈলখেদৰ যি অগ্নিকাণ্ড সেই অগ্নিকাণ্ড আজি এটা বছৰ পাৰ হ'ল আৰু এই এটা বছৰ পাৰ হোৱাৰ পৰিক্ৰমাত মই বাগজানৰ ওপৰত সৰু এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আহকচোন তাৰ বিষয়ে আমি অলপ অৱগত হওঁ আৰু মই যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি ইয়াত ভুল বান্ধি হয় আপোনালোকে ক্ষমা কৰিব এটা বছৰ অতিক্ৰম কৰিলে অভিশপ্ত বাগজানৰ তৈলখাদৰ অগ্নিকাণ্ড তিনিচুকীয়া জিলাৰ বাগজানস্থিত অইলৰ BGR 5 নং খাদৰ অগ্নিকাণ্ডৰ ঘটনা হয়তো পাহৰিব পৰা নাই সকলোৱে সুদীৰ্ঘ 173 দিনৰ অন্তত কানাডাৰ পৰা অহা এলাৰ্ট নামৰ এটা বিশেষজ্ঞৰ দলে নিৰ্বাপন কৰিছিল বাগজানৰ সেই অভিশপ্ত জুই কিন্তু মনৰ ভিতৰত জ্বলি থকা জুই উমান এতিয়াও বাগজানবাসীৰ বুকুত 27 মে 2020 সময় পুৱা 10:30 হঠাৎ খাতটোত এটা প্ৰকাণ্ড শব্দই জোকাৰি গৈছিল সমগ্ৰ তিনিচুকীয়া জিলা নিমিষতে বৰণ হলাইছিল বাগজানৰ আকাশ ধোঁৱা বৰণে কপাই তুলিছিল বহু দূৰলৈকে পৃথিৱীৰ বুকু লগতে বৰষুণৰ দৰে পৰিছিল তেলৰ কণিকা আৰু ধাৰাবাহিকভাৱে এটা কাণ তালমৰা বিকট পৰিছিল মুঠৰ ওপৰত এক বুজাব নোৱাৰা পৰিৱেশ সৃষ্টি তিনিচুকীয়াত সেই সময়ত প্ৰাণৰ ভয়ত গাঁওবাসীৰ মাজত হাহাকাৰ এফালৰ পৰা দেখিবলৈ পোৱা গৈছিল বাগজানস্থিত অইলৰ BGR 5 নং খাদৰ কাষত স্থায়ী গাঁওবাসীসকল প্ৰাণৰ ভয়ত তালি টোপোলালৈ নিজৰ ঘৰখনক এৰি নিৰাপদ স্থানলৈ পলায়ন কৰা এইদৰে চলিছিল ধাৰাবাহিকভাৱে উপৰোক্ত ঘটনা বহু চেষ্টা কৰিও গেছ আৰু তেল নিৰ্গমনৰ বন্ধ কৰিব পৰা নাছিল অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীয়ে সেইদিনা 9 জুন 2020 দিনৰ প্ৰায় 1:40 ভূতৰ ওপৰত দানৱ পৰাদি খাতটোত লাগিছিল এক প্ৰচণ্ড জুই উল্লেখ্য যে ছিংগাপুৰৰ পৰা 3জনীয়া বিশেষজ্ঞৰ দল এটা বাগজানত উপস্থিত হৈ কূপটোৰ তেল গেছৰ নিৰ্গমনৰ বন্ধ কৰিবলৈ চেষ্টা কৰি থাকোঁতেই এক অগ্নিকাণ্ড সংঘটিত হয় ছিংগাপুৰৰ এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰল প্ৰাইভেট লিমিটেডৰ মাইকেল আৰ্নেষ্ট এল কন কেগ নীল ডানকান আৰু এলৱাৰ্ড হেৰিছ মেকলিউড নামৰ 3জন বিশেষজ্ঞই গেছ তেলৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ বাবে চেষ্টা কৰি আছিল নিমিষতে জ্বলি শেষ হৈ গৈছিল বহুতৰে কেঁচা সপোন জ্বলি ছাই হৈ গৈছিল এটাকৈ মুঠ 12টা বাসগৃহ জুয়ে গাহ কৰিছিল সেউজীয়া পথাৰ চাহ বাগিচা অভাৱনীয়ভাৱে মৃত্যুৰ মুখত পৰিছিল জীৱ জন্তু চৰাই চিৰিকটি মৃত্যুৰ মুখত পৰিল মাগুৰী মতাপুং বিলৰ মাছ আৰু দুষ্প্ৰাপ্য শিশুৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী 4জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিছিল এটাৰ পাছত এটা ঘটনা জোকাৰি গৈছিল পৃথিৱীৰ প্ৰতিটো কোণ চৰ্চা চলিছিল সকলোৰে মাজত সেই ঘটনাত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিলেশ্বৰ গোহাঁই দুৰ্লভ গগৈ অইলৰ এগৰাকী কাৰ্যবাহী জ্যেষ্ঠ অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু এগৰাকী স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ এদিনকৈ সুদীৰ্ঘ 173 দিনৰ অন্তত কানাডাৰ পৰা অহা এলাৰ্ট নামৰ এটা বিশেষজ্ঞৰ দলে নিৰ্বাপন কৰিলে বাগজানৰ সেই অভিশপ্ত জুই নুমাল কলা ধোঁৱাও আঁতৰিল কিন্তু কেতিয়াকৈ আঁতৰিব বাগজানবাসীৰ জীৱনত ৰৈ যোৱা কলা ধোঁৱা আৰু বুকুত জ্বলি থকা জুই কেতিয়াকৈ সেউজীয়া হৈ নকৈ থন ধৰিব পূৰ্বৰ বাগজান আজিও শুকান হৈ পৰি আছে বাগজানৰ চৌপাশ নাই কোনো সেউজীয়া বৰণ পুৱা শুই উঠিয়েই বাগজানবাসীৰ পোনে চকুত পৰে জুইৰ লঙঠা হোৱা আধা পুৰা গছবোৰ বাট চাই আছে নকৈ সেউজীয়া হোৱাৰ আশাৰে ইমান পৰে মই আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে বাগজান তৈলখাদৰ জুইৰ ওপৰত এটি ভিডিঅ' তৈয়াৰ কৰিছিলোঁ এই ভিডিঅ'টোত যিমান দূৰ পাৰোঁ মই চেষ্টা কৰিছিলোঁ দেখুৱাবৰ বাবে ইয়াত ভুল ক্ৰুটিবোৰ আপোনালোকে আঙুলিয়াই দিব দেখুৱাই দিব আৰু মোৰ আপোনালোকৰ প্ৰতি এটি অনুৰোধ মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা সৰু বেল আইকনটো দবাই দিব নমস্কাৰ